আপুনি জানেনে কোনটো প্ৰাণীয়ে কেতিয়াও পানী নাখায়? বিশ্বৰ আটাইতকৈ বেছি ভাষা কোৱা দেশ কোনখন? মানুহৰ গাত থকা চুলিৰ সংখ্যা প্ৰায় কিমান? এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আৰু উত্তৰ এই ভিডিঅ'ত আলোচনা কৰা হ'ব। আপোনালোকৰ এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ বেছি ভাষা কোৱা দেশ কোনখন? অপশ্যন হ'ল এ ভাৰত, বি চীন, চি পাপুৱা নিউ গিনি আৰু অপশ্যন ডি ইণ্ডোনেছিয়া। উত্তৰটো হ'ল পাপুৱা নিউ গিনি। 2 নম্বৰ প্ৰশ্নটো হ'ল, মানুহৰ গাত থকা চুলিৰ সংখ্যা প্ৰায় কিমান? অপশ্যন হ'ল এ 10 লাখ, বি 50 লাখ, চি 50,000, ডি 1 কোটি। উত্তৰটো হ'ল প্ৰায় 50 লাখ। 3 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰাচীন মায়া সভ্যতাৰ দিনত কোনখন দেশত চকলেটক খাদ্য নহয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিল? আপোনালোকৰ অপশ্যন হ'ল এ পেৰু, বি মেক্সিকো, চি ব্ৰাজিল, ডি চিলি। উত্তৰটো হ'ল মেক্সিকো। 4 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ একমাত্ৰ দেশ কোনখন যাৰ পতাকাৰ আকাৰ চতুৰ্ভুজ নহয়? অপশ্যন হ'ল এ নেপাল, বি ভূটান, চি শ্ৰীলংকা, ডি ভাৰত। উত্তৰটো হ'ল নেপাল। 5 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনখন? আপোনালোকৰ অপশ্যন হ'ল এ আফ্ৰিকা, বি এছিয়া, চি ইউৰোপ, ডি দক্ষিণ আমেৰিকা। উত্তৰটো হ'ল এছিয়া মহাদেশ। 6 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো জন্তুৰ ৰক্ত নীলা ৰঙৰ? অপশ্যন হ'ল এ তিমি, বি অক্টোপাছ, চি কাঁকড়া, ডি চিংৰি। উত্তৰটো হ'ল অক্টোপাছ। 7 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ ডাঙৰ ফুল কোনটো? আপোনালোকৰ অপশ্যন হ'ল এ ৰাফেলেচিয়া, বি পদ্ম, চি সূৰ্যমুখী, ডি লিলি। উত্তৰটো হ'ল ৰাফেলেচিয়া। 8 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ আটাইতকৈ দীঘল নাম থকা ঠাই কোন দেশত আছে? আপোনাৰ অপশ্যন হ'ল এ জাপান, বি নিউজিলেণ্ড, চি থাইলেণ্ড, ডি মালয়েছিয়া। উত্তৰটো হ'ল নিউজিলেণ্ড আৰু নামটো পিন কমেণ্টত দিয়া হৈছে। 9 নম্বৰ প্ৰশ্নটো হ'ল, কোনটো প্ৰাণীয়ে কেতিয়াও পানী নাখায়? আপোনালোকৰ অপশ্যন হ'ল এ উট, বি জিৰাফ, চি কেংগেৰু ৰেট, ডি ভালুক। উত্তৰটো হ'ল কেংগেৰু ৰেট। 10 নম্বৰ প্ৰশ্নটো হ'ল, মানুহৰ শৰীৰৰ কোনটো অংগ জন্মৰ পিছত সৰ্বাধিক বৃদ্ধি পায়? আপোনালোকৰ অপশ্যন হ'ল এ মগজু, বি হৃদয়, চি তক্ত, ডি লিভাৰ। উত্তৰটো কোৱাৰ আগতে ভিডিঅ'টো লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। উত্তৰটো হ'ল লিভাৰ।